নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী ৩.১ অধ্যায় তথ্যৰ ব্যৱহাৰ ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আমি যাওঁ প্ৰথম অংকটোলৈ, য'ত প্ৰথম অংকটো দিয়া আছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। আমি এই পাঠটোত গড় আৰু প্ৰসাৰৰ বিষয়ে শিকিম। এতিয়া আমি চাওঁ যে স্বাভাৱিক সংখ্যা যি 1ৰ পৰা আৰম্ভ হয়, প্ৰথম 10টা স্বাভাৱিক সংখ্যা আমি লিখিলোঁ 1ৰ পৰা বুলি 10লৈকে। এতিয়া তোমালোকে মনত ৰাখিবা, প্ৰসাৰ উলিয়াবৰ কাৰণে সদায় সংখ্যাবোৰক ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাই ল'ব লাগে, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাই ল'ব লাগে। এতিয়া আমাৰ 1ৰ পৰা 10লৈ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা আছে। এতিয়া আমি অংকটোলৈ যাওঁ। আমি প্ৰথমতে উলিয়াম গড়। এতিয়া মনত ৰাখিবা, গড় উলিওৱাৰ নিয়মটো হ'ল মুঠ ৰাশিৰ সমষ্টিক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰে, অৰ্থাৎ ওপৰত হ'ব আটাইকেইটা যোগফল আৰু তলত হ'ব কিমানটা সংখ্যা আছিল সেইটোৰে হৰণ। এতিয়া আমি মুঠ ৰাশিৰ সমষ্টি 1ৰ পৰা 10লৈকে আটাইকেইটা যোগ কৰিলোঁ, 1 যোগ 2 যোগ 3 তেনেদৰে 10লৈকে যোগ কৰিলোঁ। হৰণ মুঠ ৰাশি আছিলে 10টা, 10ৰে হৰণ কৰিলোঁ। আটাইকেইটা যোগ কৰোঁতে আমি পালোঁ 55। 55ক 10ৰে হৰণ কৰোঁতে কাষত মই দেখুৱাই দিছোঁ যে আমি পাওঁ 5.5, অৰ্থাৎ প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় হ'ব 5.5। এতিয়া আমি যাম প্ৰসাৰলৈ। মই কৈছিলোঁ যে প্ৰসাৰৰ কাৰণে কি কৰিব লাগিব, গোটেইকেইটা সংখ্যা বা যিকেইটা ৰাশি দিয়া আছে তাক আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম। এতিয়া সেয়েহে আমি লিখিলোঁ আটাইতকৈ ডাঙৰ সংখ্যাটো 10, আটাইতকৈ সৰু সংখ্যাটো 1। প্ৰসাৰ উলিয়াই আটাইতকৈ ডাঙৰ ৰাশিটোৰ পৰা আটাইতকৈ সৰু ৰাশিটো বিয়োগ কৰি বা আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটো বিয়োগ কৰি এতিয়া আমি 10ৰ পৰা 1 বিয়োগ কৰিলোঁ, 9 পালোঁ, অৰ্থাৎ প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ প্ৰসাৰ হ'ব 9। আমি 2 নম্বৰটোলৈ যাম। 2 নম্বৰটো দিয়া আছে, জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰ: 12খনৰ এখনে পাইছে 11টা, 8টা, 13টা, 6টা, 10টা, 15টা, 18টা, 9টা, 10টা, 9টা, 11টা আৰু 12টা। লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান? লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান? তথ্যখিনিৰ প্ৰসাৰ কিমান? তথ্যখিনিৰ গড় কিমান? যিহেতু প্ৰসাৰৰ কথা কৈছে, আমি যি পদক পাইছিলে সেই পদকৰ তালিকাখন ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম। আমি সজাই লওঁতে এনেদৰে পালোঁ যে আটাইতকৈ কম পদক 6, তাৰপিছত 8, 9 দুটা আছে দুবাৰ লিখিলোঁ, 10 দুটা আছে দুবাৰ লিখিলোঁ, 11 দুটা আছে দুবাৰ লিখিলোঁ, 12, 13, 15 আৰু 18। এতিয়া 12খন আছিলে, তোমালোকে মন কৰিবা সজাওঁতে 12টা সংখ্যা আহিছেনে নাই। এতিয়া লাভ কৰা আটাইতকৈ বেছি পদকৰ সংখ্যা আমি সজাই লোৱাৰ কাৰণে সহজ হৈছে, আটাইতকৈ ডাঙৰটো 18, অৰ্থাৎ আটাইতকৈ বেছি পদকৰ সংখ্যা হ'ল 18টা। আটাইতকৈ কম পদকৰ সংখ্যা আমি দেখা পাইছোঁ 6টা। এতিয়া তথ্যখিনিৰ প্ৰসাৰ আমি কৈছিলোঁ, প্ৰসাৰ উলিয়াই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰে। আটাইতকৈ ডাঙৰ মানটো হ'ল 18, তাৰ পৰা আটাইতকৈ সৰু মান 6 বিয়োগ কৰিলোঁ, তথ্যখিনিৰ প্ৰসাৰ হ'ল 12। এতিয়া আমি গড় উলিয়াব লাগে। গড় উলিয়াবলৈ কি কৰিব লাগিব, গোটেইকেইটা যোগ কৰিব লাগিব আৰু কিমানটা সংখ্যা বা কিমানটা ৰাশি 12টা, তাক 12ৰে হৰণ কৰিম। আমি আটাইকেইটা যোগ কৰিলোঁ, 6 যোগ 8 যোগ 9 দুটা যোগ 10 দুটা যোগ 11 দুটা যোগ 12 যোগ 13 যোগ 15 যোগ 18, গোটেইকেইটা যোগ কৰোঁতে পালোঁ 132, যাক 12ৰে হৰণ কৰোঁতে পালোঁ 11, অৰ্থাৎ গড় হ'ব 11। 3 নম্বৰ, এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ 100 নম্বৰৰ ভিতৰত গণিতত পাইছে 75, অসমীয়াত পাইছে 73, বিজ্ঞানত 82, সমাজ বিজ্ঞানত 69, ইংৰাজীত 67 আৰু হিন্দীত 78। আমাক সুধিছে নম্বৰসমূহৰ গড় নিৰ্ণয় কৰা। এতিয়া আমি লিখিলোঁ, ইয়াত মুঠ বিষয় কেইটা আছিলে? 3টা, 3 3 6টা, মুঠ বিষয় 6টা। এতিয়া গড় কেনেকৈ উলিয়াম? মুঠ নম্বৰ অৰ্থাৎ আটাইকেইটা নম্বৰ যোগ কৰিম, হৰণ মুঠ বিষয় কেইটা আছিলে 6টা, 6ৰে হৰণ কৰিম। আটাইকেইটা যোগ কৰোঁতে পালোঁ আমি 444, যাক 6ৰে হৰণ কৰোঁতে পালোঁ 74, অৰ্থাৎ ছাত্ৰজনৰ নম্বৰসমূহৰ গড় হ'ব 74। 4 নম্বৰ, এখন বিদ্যালয়ৰ যোৱা 5টা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে কিমানকৈ উত্তীৰ্ণ হৈছিলে? 40, 62, 68, 48 আৰু 52 গৰাকী। বিদ্যালয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰা। আমি আৰম্ভ কৰিলোঁ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড়
আটাইকেইটা যোগ কৰিম কেইটা বৰ্ষ 5টা বৰ্ষ 5ৰে হৰণ কৰিম আটাইকেইটা যোগ কৰিলোঁ 40 যোগ 62 যোগ 68 যোগ 48 যোগ 52 আটাইকেইটা যোগ কৰোঁতে পালোঁ 270 তাক 5ৰে হৰণ কৰোঁতে পালোঁ 54 উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ এইখিনি লিখিবা গড় সংখ্যা 54 গৰাকী 5 নম্বৰ এজন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত তলত দিয়া ধৰণে স্ক'ৰ কৰে 77 41 101 46 59 136 and 47 এতিয়া আমাক কৈছে খেলুৱৈজনৰ গড় স্ক'ৰ কিমান আমি একেধৰণে কৰিম যে খেলুৱৈজনৰ গড় স্ক'ৰ আটাইকেইটা যোগ কৰিম কেইটা ইনিংছ দি দিছে 8টা ইনিংছ 8ৰে হৰণ কৰিম আটাইকেইটা যোগ কৰোঁতে পালোঁ 408 8ৰে হৰণ কৰোঁতে পালোঁ 51 অৰ্থাৎ খেলুৱৈজনৰ গড় স্ক'ৰ হ'ব 51 ৰান 6 নম্বৰ 7জন ল'ৰাৰ ওজন ক্ৰমে আমাৰ ওজনখিনি দি দিছে 36 35 30 28 32 33 আৰু 26 কেজি ল'ৰাকেইজনৰ গড় ওজন কিমান 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমান ল'ৰা আছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা তালিকাত আছেনে যদি আছে কেইজন আছে এতিয়া গড়ৰ কাৰণে আমি সজাই ল'ব নালাগে কিন্তু আমাক যিহেতু 30 কিলোগ্ৰামতকৈ বেছি ল'ৰাৰ ওজনৰ কথা সুধিছে 25 কিলোগ্ৰামতকৈ কমৰ কথা সুধিছে সেয়েহে আমি কি কৰিলোঁ এই 7জন ল'ৰাৰ ওজন যিটো তাক আমি ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ সজাই লওঁতে আমি পালোঁ এনেদৰে 26 28 30 32 কেজি দুজন আছিলে দুবাৰ লিখিলোঁ 33 আৰু 36 এতিয়া ল'ৰাকেইজনৰ গড় ওজন আটাইকেইটা যোগ কৰিম কেইজন ল'ৰা 7টা 7ৰে হৰণ কৰিম আটাইকেইটা যোগ কৰোঁতে পালোঁ 217 7ৰে হৰণ কৰোঁতে পালোঁ 31 অৰ্থাৎ ল'ৰাকেইজনৰ গড় ওজন হ'ব 31 কিলোগ্ৰাম আকৌ সুধিছে যে 30 কেজিতকৈ বেছি ওজনৰ ল'ৰা আছেনে আমি ইয়াত চাম যে 30 কেজিতকৈ বেছি এই 4টা সংখ্যা অৰ্থাৎ 30 কেজিতকৈ বেছি ওজনৰ আছে ল'ৰা কেইজন 4জন আকৌ সুধিছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা আছেনে যে ইয়াৰ প্ৰথম আটাইতকৈ সৰু মানটো 26 তাতকৈ সৰু নাই সেয়ে আমি কম 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা নাই 7 নম্বৰ মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা 5টা মাহত 500 টকা 600 টকা 600 টকা 700 টকা আৰু 500 টকাকৈ সঞ্চয় কৰিলে প্ৰতি মাহত গড় সঞ্চয় কিমান একেধৰণে কৰিম আমি লিখিম মীৰাৰ গড় সঞ্চয় বা প্ৰতি মাহত সঞ্চয়ৰ গড় আটাইকেইটা যোগ কৰিম 500 যোগ 600 500 যোগ 600 যোগ 600 যোগ 700 যোগ 500 গোটেইকেইটা যোগ কৰিলোঁ কেইমাহ আছিল 5 মাহ 5ৰে হৰণ কৰিলোঁ আটাইকেইটা যোগ কৰোঁতে পালোঁ 2900 5ৰে হৰণ কৰোঁতে কাষত দেখুৱাই দিছোঁ তোমালোকেও এনেকৈ কাষত কৰি আঁচডাল দি কাটি থ'বা উত্তৰ হ'ব 580 টকা 8 নম্বৰ অংক এখন প্ৰাথমিক বিদ্যালয় য'ত শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ প্ৰথম শ্ৰেণীত আছে 26 জন দ্বিতীয় শ্ৰেণীত 32 জন তৃতীয় শ্ৰেণীত 34 জন চতুৰ্থ শ্ৰেণীত 28 জন আৰু পঞ্চম শ্ৰেণীত 30 জন এতিয়া প্ৰথমতে আমাক সুধিছে 1 নম্বৰটো বিদ্যালয়খনৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা কিমান আমি প্ৰথমটো কৰিবলৈ হ'লে গড় কেনেকৈ উলিয়াম আটাইকেইটা যোগ কৰিম 5টা শ্ৰেণী আছে 5ৰে হৰণ কৰিম আমি তাকে কৰিছোঁ যে শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ গড় এইটো লিখি ল'বা আটাইকেইটা যোগ কৰিম 5ৰে হৰণ কৰিম যোগ কৰোঁতে পালোঁ 150 5ৰে হৰণ কৰোঁতে পালোঁ 30 জন এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ কি কৈছে 2 নম্বৰটোত কৈছে যে প্ৰথম সাময়িকী পৰীক্ষাৰ পাছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2জন ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিলে এতিয়া কি হ'ল যে এই দ্বিতীয় শ্ৰেণীত আহিলে 32 আছিলেই আকৌ নতুনকৈ 3 জন আহিলে অৰ্থাৎ 32 যোগ 3 পঞ্চম শ্ৰেণীত আকৌ নতুনকৈ 2 জন আহিলে 30 জন আছিলে 30 যোগ 2 অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হ'ব 35 জন আৰু পঞ্চম শ্ৰেণীৰ হ'ব 32 জন বাকীকেইটা একে থাকিব এতিয়া আমাক কৈছে বিদ্যালয়ৰ শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ নতুন গড় অৰ্থাৎ ছাত্ৰ ছাত্ৰী যিহেতু বাঢ়িলে গড়টো কিছু সলনি হ'ব এই নতুন গড়টো কিমান আমাক সুধিছে তেতিয়াহ'লে আমি লিখিম প্ৰথম শ্ৰেণীত 26 জন দ্বিতীয় শ্ৰেণীত 32 যোগ 3 35 জন তৃতীয় শ্ৰেণীত 34 জন চতুৰ্থ শ্ৰেণীত 28 জন আৰু পঞ্চম শ্ৰেণীত 32 জন আমি কেনেদৰে লিখিছোঁ চোৱা দ্বিতীয় শ্ৰেণীত নতুনকৈ 3 জনে নামভৰ্তি কৰাত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 32 যোগ 3 সমান 35 জন পঞ্চম শ্ৰেণীত নতুনকৈ 2 জনে নামভৰ্তি কৰাত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব পূৰ্বতে আছিলে 30 তাৰ লগত 2 যোগ কৰিলোঁ 32 জন নতুন গড় প্ৰথম শ্ৰেণী ঠিকেই একে থাকিব দ্বিতীয় শ্ৰেণীৰ যিটো 35 আমি দ্বিতীয় শ্ৰেণীৰ ঠাইত 35 বুলি লিখিম তৃতীয় শ্ৰেণীৰ একে থাকিব চতুৰ্থ শ্ৰেণীৰ একে থাকিব পঞ্চম শ্ৰেণীত
নতুনকৈ পোৱা 32 বুলি লিখিম। মুঠ শ্ৰেণী 5টাই, 5ৰে হৰণ কৰিম, আটাইকেইটা যোগ কৰিলে 155, যাক 5ৰে হৰণ কৰোঁতে পালোঁ 31 জন, অৰ্থাৎ নতুন গড় হ'ল 31। এতিয়া মই আশা কৰিছোঁ তোমালোকে অংককেইটা বুজি পাইছা। যদি ইয়াতো কিবা সমস্যা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰিবা আৰু মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।